আজিৰ পৰা আৰম্ভ হৈ গ'ল আৰু মানে কথাটো হ'ল কি আজি আমাৰ চিপাজাৰ হাচিপাত বিহু দলৰ শুভ মুহূৰ্ত অনুষ্ঠান তাকে সুদূৰ জাজিৰ পৰা আমাৰ অভিও আহি ওলাইছে লগ্ন অনুসৰি মুহূৰ্ত অনুষ্ঠানটি ৰাতিপুৱা 10:30টাৰ ভিতৰতে সম্পন্ন কৰিব লাগে তাকে মাংগলিক কাৰ্যসূচীখিনি ৰাতিপুৱাৰ ভাগতে শেষ কৰা হ'ল ইয়াৰ পিছতে আমাৰ পূজা মাইনা আহি প্ৰসাদ দি থৈ গ'ল এইফালে আকৌ আমাৰ ছোৱালী বান্ধৱী ধুনীয়াকে সাজি কাচি আহিছে দেই ৰাইজ আমাৰ আকৌ পাচলি কাটিবৰ কাৰণে কটাৰিকে আনিব পাহৰিলে তাকে দোকানৰ পৰা আনিবলগীয়া হ'ল ইয়াৰ পিছত আমাৰ ছোৱালী পাৰ্টি পুৰা পাচলি কটাত লাগি গ'ল আমাৰ আকৌ ভুকুৱে বাচন ধোৱাৰ দায়িত্বটো পাইছে এইফালে আকৌ আমাৰ ডিপেণ্ডাৰ প্ৰায় দৰাৰ সাজতে ওলাইছে দেই আমাৰ ডাকু পুৰা ৰগ হৈ আছে আমাৰ আকৌ শৰ্মাই বুট মুগৰ ডিপাৰ্টমেণ্টটো চাইছে এইফালে আমাৰ পাগু আৰম্ভ কৰা হ'ল পাপুদাই আকৌ এছিষ্টেণ্ট চেফৰ দায়িত্বটো লৈছে দেই এইফালে হোমাগ্নিয়ে আনুষ্ঠানিকভাৱে মুহূৰ্ত অনুষ্ঠানৰ সভা আৰম্ভ কৰিলে আৰু প্ৰথমে বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ল ইয়াৰ পিছত আমাৰ তুষাৰলোচন ডাঙৰে সভাৰ উদ্দেশ্য ব্যাখ্যা দাগি ধৰিলে সভাৰ মাজত আকৌ চাহ পানীৰো ব্যৱস্থা কৰা হ'ল দেই আমাৰ দেৱু ইয়াৰে দায়িত্বত আছে সভাৰ অন্তত আমি সমূহীয়াভাৱে অলপ বিহু প্ৰদৰ্শন কৰিম আৰু শেষত আমি গোটেইবোৰ ভাত খাবলৈ বহি গ'লো আমাৰ আকৌ বনিয়াৰ বিলুৱা পাল পৰিছে দেই আমি খোৱা হোৱাৰ পিছত বাকীবোৰকো খাবলৈ দি মুহূৰ্ত অনুষ্ঠানটি ইয়াতে সামৰিলো